গাইছ টেষ্ট এটা কৰি চাইছোঁ মজা একদম কৈছোঁ নহয় বৰ টেষ্টকে বনাইছে আমাৰ দোস্তি এইফালে চাওক এইদম 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 হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আৰু আমাৰো ভালৰ কাৰণে আজি আপোনালোকক কেইটামান দৃশ্য দেখুৱাব বিচাৰিছোঁ আৰু মানে কি আজি লাষ্ট ডিচেম্বৰ 31 দিনীয়া আছিলে আজি অলৰেডি 31 দিনীয়াক আমি বিদায় দি আৰু নতুনকৈ মানে নতুন বছৰটো আদৰণি কৰিবৰ কাৰণে আজি লাষ্ট বিদায় দিছোঁ আৰু সেই বিদায় দিয়া বস্তুকেইটা হ'ল কি মানে আমি আজি পাৰ্টি এটা কৰিছোঁ এই তিনিজনে মিলি এয়া চাওক মই দেখুৱাই দিছোঁ এইটো হ'ল ব্ৰইলাৰ আৰু এইটো হৈছে মাছ ভকুৱা মাছ এইটো আৰু এইটো আলু আৰু ইফালে পিচিটোৱা আলু নহৰু পিঁয়াজ নানা ৰকমৰ আৰু নিমখ আৰু ইফালে আছে তোমাৰ হেৰি পিঁয়াজ আৰু ইফালে ধনিয়া হালধি মাংস এইটো গাহৰি এনেকৈ মিলি আমি সকলো 3-4জন মানে মিলি খাইছোঁ আৰু কেনেকুৱা হয় ভিডিঅ'টো চাই থাকিব আৰু চাই থাকক ভিডিঅ'টো বেছি পলম নকৰি তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাই থাকক আমি কি কাৰ্যসূচী কৰি আছোঁ আৰু দেখুৱাই গৈ আছোঁ আপোনালোকক চাই থাকক শেষলৈকে আৰু ইফালে দেও আমাৰ হেৰি পূৰা কি তেল ঢালিলে নেকি তেল ঢালিলোঁ আচ্ছা তেল ঢালি আছে সি আৰম্ভ হৈ আছে আৰু লাহে লাহেকৈ এটা এটাকৈ মছলি পিঁয়াজ হালধি আছে নাই এতিয়া চব এতিয়া দিয়া গ'ল মাংস দিছে এতিয়া চাওক এইটো এইয়া মাংস চেৰেং শব্দ আহিছে চেৰেং শব্দ আহিছে ৰান্ধনীয়ে যিটো মাৰিছে চেৰেং শব্দ আহিছে কোনটো ডাঙৰ পিচ এটা আছে নেকি এইটো পাহৰি গ'ল আকৌ এইটো দে হ'ব দে এখন আধা কেজি চাইজৰ দেখোন হ'ব দে পুৰা অলৰেডি বনাই আছে ধুনীয়াকৈ গাহৰি মাংসৰ লগত মানুহ দুজন বহি আছে আৰু ইফালে আৰু আছে আইটেম বহুতখিনি বনাবলৈ এইটো হৈছে মাছ আছে ব্ৰইলাৰ নানা ৰকমৰ এটা টিফিন কালি হৈছে আৰু হাজাৰ টিফিন আছে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে কিন্তু চাই থাকক বৰ্তমান আমাৰ এতিয়া আলু দিয়া হৈ গ'ল ডাইৰেক্ট এইটো ষ্টেপটো নমোৱালৈকে আপোনালোকে দেখি পাব আৰু চাই থাকক A few moments later বৰ্তমান গাইছ আমাৰ এতিয়া ধনিয়া দিলোঁ ধনিয়া দি লাষ্ট পজিশ্যন আছে উলিয়াবলৈ এতিয়া চাই থাকক ভিডিঅ'টো লাষ্ট পজেছ বৰ্তমান গাইছ এতিয়া আমাৰ নমাব ষ্টাৰ্ট নমাই দিয়া এইটো গাহৰি দেই এইটো গাহৰি আমাৰ ইফালে দোস্তিয়ে ইফালে উলিয়াইছে গৰম চান আবে গৰম এতিয়া কটম নমাই এতিয়া কটম নে কটম এইটো কোৱালিটি কটম এতিয়া ইয়াৰ পিছত মাছ ফ্ৰাই হ'ব চাই থাকক ভিডিঅ'টো আপোনালোকে এতিয়া হ'ল আপোনাৰ মাছ ফ্ৰাই থেল দি দিয়া গোটেই দি দিয়া এইটো আধা কেজি চাইজৰ মাছ যেতিয়া লাগিবই দুটাটো লাগিবই এপোৱাটো লাগিবই তেলটো মাছটো দি দিয়া এতিয়া এইটো যে নমাই থৈ দিছে টেষ্ট কৰিছে নে চোৱা নাই কৰি ল এবাৰ টেষ্ট কৰিছা দে এতিয়া মাছটো দি দে মাছটো ফ্ৰাই কৰ মাছটো দি দে মাছটো দিয়া এইটো ভকুৱা মাছ এতিয়া আৰু দি দিয়া এটা এতিয়া চাই থাকক আপোনালোকে ভিডিঅ'টো কি ধামাকা হৈ আছে আজি 31 মানে আপোনাৰ হেভি পাৰ্টি চলি আছে আমাৰ বিশেষকৈ 3জন মানুহ লাষ্টত আপোনালোকে দেখি পাব এতিয়া চাই থাকক ভিডিঅ'টো আপোনালোকে মাছৰ ফ্ৰাই এইটো হৈছে মাছৰ ফ্ৰাই গাইছ টেষ্ট এটা কৰি চাইছোঁ মজা
একদম কৈছোঁ নহয় বৰ টেষ্টিকৈ বনাইছে আমাৰ দোস্তি এইফালে চাওক এইজন বৰ্তমান এতিয়া আমাৰ মাছ ফ্ৰাই হৈ গ'ল চাই লওক আপোনালোকে মাছ ফ্ৰাই নমাই দিয়া দোস্তি এইজন দোস্তি মোৰ প্ৰিয় জিগিৰ দোষ হয় একদম পকেটৰ সি যদি পকেটৰ আণ্ডাৰে মই তাৰ পকেটৰ নুমে চাই থাকিব ভিডিঅ'টো সেইলৈকে 30% একদম আধা কেজি ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু মছলা চাওক আপোনালোকে জানাকে চানা মানে দোকানৰ পেটিয়ে পেলাই থৈ দিয়ে অপশ্যনৰ মাল ঠিক তেনেদৰে এইয়া চাই থাকক ভিডিঅ'টো আৰু ইয়াৰ পিছত নেক্সট আহি আছে আমাৰ ব্ৰইলাৰ ফ্ৰাই আৰু জোল হ'ব আৰু দি দিয়া লগে ট্ৰাই কৰা আৰু এবাৰ এইটো পিঁয়াজ ঢলা হৈছে তাৰপিছত আহিব আপোনাৰ ব্ৰইলাৰ লাষ্ট পজিশ্যনত আছে এতিয়া ব্ৰইলাৰ বনাবলৈ আপোনালোকে চাই বৰ্তমান আমাৰ এতিয়া ঢালিব ধৰিছে ব্ৰইলাৰ চাওক ব্ৰইলাৰ আমাৰ এইফালে আছে আলহী অতিথি পুৰা এইজন আছে এইজন আলহী আমাৰ ইফালে আছে আলহী এটা এইজন ভাইটি হয় আৰু এইফালে ভতিজা এইফালেও ভাইটি হয় এইটো মোৰ দোস্তি এতিয়া আমি পাৰ্টি আৰম্ভ কৰিব ধৰি আছো মানে হৈ আছে এটাকে হৈ আছে আপোনালোকে চাই থাকিব ভিডিঅ'টো নিমখ দি দিয়া নিমখ আলু এইডাল আলু চোৱা পুৰা আলকাটাৰ নিচিনা মানে তোমাৰ ভৈকুণ্ঠৰ পৰা অহাৰ নিচিনা পুৰা দাৰাও আধা কেজি আলু 4 পিচ এইফালে চেহেৰা দেখুৱাই দিয়া দোস্তি আলু দিয়া হৈ গ'ল তাৰপাছত আছে বিলাহী আজি আকৌ নতুন এক ভিডিঅ'লৈ আপোনালোকক লৈ আহিছোঁ লগতে অথনিবা ক'ব পৰা নাই মানে মই অথনিবা চব্জি বনাই আছিলে সেইকাৰণে আপোনালোকক ক'ব পৰা নাই আপোনালোকে চাই থাকক আৰু কিমান টেষ্টি হৈ যাব পাৰে আমাৰ আৰু খোৱা বোৱাৰ পৰা ধৰি মেলি আপোনালোকে যদি আগৰ ভিডিঅ' চাইছে তেনেহ'লে এই ভিডিঅ' আৰু তাতকৈ ভাল হ'ব আপোনালোকে চাই থাকক কেইজন মানে মোক কৈ আছিলে যে আপোনাৰ দোস্তিটো কি হ'ল নোলোৱাই যে ভিডিঅ'ত ওলোৱা নাই কেলে আপোনালোকে মনটো বেয়া নকৰিব আজি ওলাই আহিছোঁ আপোনালোকৰ মৰমৰ কাৰণে আৰু আপোনালোকৰ মৰম পাবৰ কাৰণে আজি এই মৰমৰ জৰিয়তে সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা যাচিলোঁ আৰু এই খানা মাত্ৰ আপোনালোকৰ কাৰণে আপোনালোকে আহক চাওঁ আজি এনজয় কৰোঁ আমাৰ লাষ্ট ডিচেম্বৰ মানে ল'ৰাজন অকণমান মানে কাম এটাত বিজি থাকে আপোনালোকে নিশ্চয় গম পাব তাৰ ইউটিউব চেনেলত গৈ পেলাই আপোনালোকে গম পাব সি কি কৰে কি নকৰে সি ডিটেইলছ কৈ দিয়া আছে কৈ দিয়া তোমাৰ ইউটিউব চেনেলৰ নামটো মোৰ ইউটিউব চেনেলৰ নাম আছে DDD 2.0 আপোনালোকে চাৰ্চ কৰিব পাৰে DDD স্পেচ 2.0 তাত আপোনালোকে পাই যাব পাৰে মই কিহৰ ওপৰত বিজি হৈ আছিলোঁ চ' আপোনালোকে বেয়া নাপাব বন্ধুৰ সৈতে আজি মই ওলাই আহিছোঁ আৰু এই এনজয়মেণ্ট এই মমেণ্ট আপোনালোকৰ কাৰণে মাথো আপোনালোকৰ কাৰণে আপোনালোকে এনজয় কৰক এনজয় কৰি থাকক মুঠতে চাই থাকক ভিডিঅ'টো শেষলৈকে ভিডিঅ'টো যাতে স্কিপ নকৰে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লাষ্ট ডিচেম্বৰ আপোনালোকৰ কাৰণে শেহতীয়া ভিডিঅ' আমাৰ ৰাতিৰ প্ৰগ্ৰেম আৰু চাই থাকক বন্ধু বান্ধৱীসকল এটা হ'লেও শ্বেয়াৰ কৰিব আপোনালোকে এতিয়া ফাৰ্ষ্টত मेरा दोस्त वो टेस्ट करेगा आप लोग देखते रहिए वीडियो को स्टाइल देखो ना क्या है ये तो यूट्यूबर करेगा ये देखो ये गाइस देखो प्राइस टेस्ट करेगा ये मजा आ गया भाई मजा आ गया अभी मछली को ट्राई कर मछली की कोबा मछली टेस्ट करो माछ टेस्ट करो धुनिया के ধনিয়াৰ লগত টেষ্ট কৰিছে বে ওপে আইও চাবলে বাহাই নাই মানে আচ্ছা আৰু গাহৰি টেষ্ট কৰি একদম তুমি টেষ্ট ঐ ই লাষ্ট কৰিছে টেষ্ট কৰিবলৈ মই টেষ্ট কৰিছো চোৱা ব্ৰইলাৰৰ পৰা মাই গড আপোনালোকে খাই লওক আগতীয়াকে হ'বলৈ ভাল নাই ওপি লাগিছে ওপি মজা লাগিছে ইমান টেষ্টি নহয় আমি একদম মানে ধুনীয়াকে আজি পাৰ্টি একদম মজাদাৰ হৈ গৈছে চাব পাৰে মাছ কিমান ডাঙৰ ডাঙৰ মাছ অ' মাই গড ইয়া কাঁইট বেছি এইটো তাৰপিছত গাহৰি
গাহৰি চাওক না ভাই, গাহৰি চাওক না, গাহৰি মেইন একদম মজা। আৰু আপোনালোকে চাই থকা ভিডিঅ'টো শেষলৈকে ধামাকা।